এটি ভাইৰাছজনিত ৰোগ যিয়ে বিশ্বত বৰ্তমান আতংকৰ সৃষ্টি কৰিছে সেয়া হৈছে মাংকিপক্স। আজি মই আপোনালোকৰ আগত আলোচনা কৰিম মাংকিপক্স এই ৰোগ সম্পৰ্কে, ইয়াৰ সাইন সিমটমছ মানে উপসৰ্গবোৰ কি হ'ব পাৰে, ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ সেই সম্পৰ্কে বিতংকৈ আলোচনা কৰিম। আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ কামত লাগে, উপকাৰত আহে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। প্ৰথমে আহিছোঁ ইয়াৰ সংক্ৰমণ সম্পৰ্কে। মাংকিপক্সৰ সংক্ৰমণ আচলতে আমি এইটো ভাইৰাছৰ একচুৱেলি সংক্ৰমণটো ঘটে মেডিকেলি ৰডেণ্টছ বুলি আমি যাক কওঁ, মানে এন্দুত বা বনৰীয়া মেকুৰী টাইপৰ এনেকুৱা জন্তুৰ পৰা আচলতে মানুহলৈ সংক্ৰমণ ঘটে। কিন্তু এতিয়াৰ যোনটো ভেৰিয়েণ্টছ, যোনটো বিশ্বত আউটব্ৰেকৰ সৃষ্টি কৰিছে, এইটো ভেৰিয়েণ্টছ ডাইৰেক্ট কণ্টেক্টৰ, মানে মানুহৰ পৰা মানুহলৈ কেনেকৈ হয় তাৰ বিষয়ে কৈ আছোঁ। আপুনি যদি কোনোবা এজন মানুহৰ লগত হেণ্ডশ্বেক কৰে বহুত টাইম ধৰি, বা হাগ কৰিছে, বা শাৰীৰিক সম্পৰ্ক বহুত সময় ধৰি হৈ আছে, বা সংক্ৰমিত ব্যক্তিৰ কাপোৰ বা তেখেতে ব্যৱহাৰ কৰা কোনো ধৰণৰ বস্তু আপুনি ইউজ কৰিছে, তেতিয়াহ'লে এইটো আপোনালৈ সংক্ৰমিত হ'ব পাৰে। এতিয়া আহিছোঁ ইয়াৰ উপসৰ্গ বা সাইন সিমটমছ সম্পৰ্কে। যদি কোনোবা এজন মানুহ মাংকিপক্সত আক্ৰান্ত হয়, তেতিয়াহ'লে প্ৰাৰম্ভিকভাৱে সেইজন মানুহৰ যথেষ্ট পৰিমাণৰ জ্বৰ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, তাৰপিছত মাংসপেশীৰ বিষ হ'ব পাৰে, তাৰপিছত কেতিয়াবা বমি হ'ব পাৰে, শক্তিহীনতা অনুভৱ কৰিব পাৰে। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ সাইন সিমটমছটো হৈছে শৰীৰৰ বিভিন্ন ঠাইত ৰেছ। আপোনালোকক দেখাই আছোঁ স্ক্ৰীণত, আপোনালোকে দেখিলে গম পাব এনেকুৱা ধৰণৰ ৰেছ শৰীৰৰ বিভিন্ন ঠাইত হ'ব, যাৰ কাৰণে আপোনাৰ পেইন ফিল হ'ব, মানে বিষ হ'ব, আপুনি জ্বৰত ভুগিব লাগিব। তো এইবিলাক হ'লে আপুনি বুজিব যে আপোনাৰ হয়তো মাংকিপক্সত আপুনি আক্ৰান্ত হৈছে। এতিয়া আহিছোঁ মাংকিপক্সত আক্ৰান্ত হ'লে আপুনি কি কি কৰিব পাৰে বা ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি। যিহেতু এইটো এটা ভাইৰাছজনিত ৰোগ, গতিকে ইয়াৰ ট্ৰিটমেণ্টটো আপোনাৰ এণ্টিভাইৰেল ড্ৰাগছ এইবোৰে দিয়া হয়, আৰু লগতে চিমটমেটিক ট্ৰিটমেণ্ট। যদি আপোনাৰ জ্বৰ হৈছে তেতিয়াহ'লে জ্বৰৰ মেডিচিন, বমি হ'লে বমিৰ মেডিচিন, বা তেনেকুৱা ধৰণৰ বিষ হ'লে বিষৰ মেডিচিন, এইবিলাকে দিয়া হয়। আৰু ইয়াৰ আপুনি ঘৰত বহি এইবিলাকৰ সাৱধানতা যদি অৱলম্বন কৰে কিছুমান, মই আপোনালোকক জনাই আছোঁ। আপুনি কোনোবা আক্ৰান্ত ব্যক্তিৰ লগত আপুনি বেছিকৈ শাৰীৰিক সম্পৰ্ক নকৰিব, হেণ্ডশ্বেক নকৰিব, হাগ নকৰিব। এনেকুৱা টাইপৰ যদি সাৱধানতা অৱলম্বন কৰে, তেতিয়াহ'লে এই ৰোগৰ পৰা বাচিব পাৰে। বা আপুনি ঘনে ঘনে হেণ্ড চেনিটাইজাৰ ইউজ কৰিব পাৰে, বা আপুনি চাবোনেৰে সদায় মানে হাত ধুই পৰিষ্কাৰ থাকিব পাৰে। তাৰপিছতো ইয়াৰ মাংকিপক্সৰ কাৰণে নতুনকৈ ভেকচিন হৈছে, ভেকচিন ল'ব পাৰে। ভেকচিনটোৰ নাম হৈছে জাইনিয়ছ। ইয়াক ইনভানেক্স বা ইনভামিউন বুলিও কয়। এই ভেকচিনটোক আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে, যাক চমুকৈ FDA বুলি কয়, FDA এপ্ৰুভ কৰিছে। গতিকে আপোনালোকে এই ভেকচিনটো যদি উপলব্ধ হয়, ভেকচিনটোও ল'ব পাৰে। আৰু যিবিলাক সাৱধানতা অৱলম্বন কৰিব ক'লোঁ, সেইবিলাক সাৱধানতা অৱলম্বন কৰিলেও আপুনি এইটো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত লাগিব। ভালে থাকক, সুস্থ থাকক। আজিলৈ সামৰিছোঁ। ধন্যবাদ।